অনুষ্ঠান আমাৰ সন্ধিয়া 5:30 বজাত আৰম্ভ হ'ব। যিসকল দৰ্শক বা যিসকলে পাছ লৈছে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে 3:30 বজাত আমাৰ সৰু সজাইত প্ৰৱেশ কৰিব লাগিব, কাৰণ প্ৰধানমন্ত্ৰী অহাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষীৰ চেকিং আদিত কিছু সময় লাগিব। তৃতীয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াত জুমুৰত আহি উপস্থিত হোৱাৰ লগে লগে প্ৰথম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সৰু সজাই ষ্টেডিয়ামৰ চাৰিওফালে ঘূৰি এখন আমি বিশেষ গাড়ী বনাইছোঁ, গোটেই আমাৰ ল'ৰা ছোৱালীখিনিক মাতষাৰ দিব আৰু ষ্টেডিয়ামত থকা দৰ্শকসকলকো অভিবাদন জনাব। তাৰ পিছত মোৰ এটা সৰু 5 মিনিটৰ স্পীচ আছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্পীচ হ'ব, তাৰ পিছত ঝুমুৰ নৃত্য পৰিৱেশন হ'ব আৰু ঝুমুৰ নৃত্য পৰিৱেশন কৰাৰ পিছত আমি এটা লেজাৰ শ্ব' কৰিছোঁ, যিটো লেজাৰ শ্ব'ত অসমৰ এটা স্পেচিফিক কালচাৰেল থিম এটাক আমি প্ৰজেক্ট কৰিম। এইখিনিত আমাৰ গোটেই কাৰ্যসূচীটো সামৰণি মাৰিব। এই কাৰ্যসূচীটো চাবলৈ আমাৰ প্ৰথম গেষ্ট হিচাপে আপোনালোকে জানে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ আহিব, আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকিব, পবিত্ৰ মাৰ্ঘেৰিটা থাকিব। এখেতসকলৰ উপৰিও হেড অফ মিছন 61 গৰাকী হেড অফ মিছন আহিব বিভিন্ন ৰাষ্ট্ৰৰ, আৰু তেওঁলোকৰ পৰিয়াল প্ৰায় 22 গৰাকী পৰিয়ালৰ সৈতে আহিব, বাকীসকল অকলে আহিব। যিসকল হেড অফ মিছন আহিব ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ নেতৃত্বত, তেওঁলোক আজি গধূলি যোৰহাট পাব আৰু আজি যোৰহাটৰ পৰা তেওঁলোকে ৰয়েল ডি কাছা আৰু বৰগছত তেওঁলোক থাকিব আজি ৰাতি। অহাকালি ৰাতিপুৱা তেওঁলোকে জীপ চাফাৰী, এলিফেণ্ট চাফাৰী এইখিনি কৰি তাৰ পৰাই তেওঁলোক গুৱাহাটীলৈকে ঘূৰি আহিব। এই গোটেই ট্যুৰটোৰ উদ্দেশ্যটো হ'ল যাতে অসমৰ ওপৰত থকা ট্ৰেভেল এডভাইজাৰী ৰেষ্ট্ৰিকশ্যনবিলাক আমি উইথড্ৰ কৰিব পাৰোঁ। ইট ইজ নট এ ফান ট্ৰিপ। ইয়াত তাৰ গোটেই উদ্দেশ্যটো হ'ল যে অসমৰ শান্তিৰ পৰিৱেশটো যাতে সকলোৱে চাব পাৰে, ফৰেন টুৰিষ্ট, ডমেষ্টিক টুৰিষ্ট তেওঁলোকে দেখা পাব পাৰে, আৰু কাজিৰঙা আদি চোৱাৰ ক্ষেত্ৰত যিখিনি ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰি থোৱা আছে সেইখিনি যাতে উইথড্ৰ হ'ব পাৰে। আপোনালোকক ইতিমধ্যে কৈছোঁ যে অষ্ট্ৰেলিয়াই ইতিমধ্যে এই ৰেষ্ট্ৰিকশ্যনবিলাক উইথড্ৰ কৰিছে। চ' দিছ ইজ এ হিউজ ইনিচিয়েটিভ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ টেকেন, আৰু যদি খুব ভালে ভালে হৈ যায় মই ভাবোঁ যে অসমত টুৰিজৰ সংখ্যা ইট উইল ইনক্ৰিজ ড্ৰাষ্টিকেলি। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঝুমুৰ শেষ কৰাৰ পিছত তেওঁ পোনে ৰাতিয়েই তেওঁ এক্সিবিশ্যন চাবৰ কাৰণে আহিব। তেখেতে কোৱা মতে দিনত এক্সিবিশ্যন চালে এইটো টু মাছ অফিচিয়েল হৈ যায়, ইণ্টাৰেক্ট কৰিব নোৱাৰে। সেইকাৰণে তেওঁ আধা ঘণ্টা 45 মিনিট সময় তেওঁ 7:30 ঝুমুৰ শেষ কৰি পোনে এডভান্টেজ অসমত আহি পাব। যদিও এডভান্টেজ অসম নামত 25-26, কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে এইটো 24-25-26 হৈ গ'ল। তাৰমানে তেখেতে 24 তাৰিখে ৰাতিয়েই এক্সিবিশ্যনৰ তেওঁ ফিটা কাটিব আৰু এক্সিবিশ্যনখন তেখেতে নিজে প্ৰত্যক্ষ কৰিব, আৰু তেখেতে কৈছে যে মই এক্সিবিশ্যনত অহা মানুহখিনিৰ লগত কথা বতৰাও পাতিম। ঝুমুৰৰ অনুষ্ঠান আমাৰ সন্ধিয়া 5:30 বজাত আৰম্ভ হ'ব। যিসকল দৰ্শক বা যিসকলে পাছ লৈছে ৰেজিষ্ট্ৰেশ্যন কৰিছে তেওঁলোকে 3:30 বজাত আমাৰ সৰু সজাইত প্ৰৱেশ কৰিব লাগিব, কাৰণ প্ৰধানমন্ত্ৰী অহাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষীৰ চেকিং আদিত কিছু সময় লাগিব। তৃতীয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াত ঝুমুৰত আহি উপস্থিত হোৱাৰ লগে লগে প্ৰথম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সৰু সজাই ষ্টেডিয়ামৰ চাৰিওফালে ঘূৰি এখন আমি বিশেষ গাড়ী বনাইছোঁ, গোটেই আমাৰ ল'ৰা ছোৱালীখিনিক মাতষাৰ দিব আৰু ষ্টেডিয়ামত থকা দৰ্শকসকলকো অভিবাদন জনাব। তাৰ পিছত
মোৰ এটা সৰু 5 মিনিটৰ স্পীচ আছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্পীচ হ'ব তাৰ পিছত ঝুমুৰ নৃত্য পৰিবেশন হ'ব আৰু ঝুমুৰ নৃত্য পৰিবেশন কৰাৰ পিছত আমি এটা লেজাৰ শ্ব' কৰিছো যেটো লেজাৰ শ্ব'ত অসমৰ এটা স্পেসিফিক কালচাৰেল থিম এটাক আমি প্ৰজেক্ট কৰিম এইখিনিত আমাৰ গুটে কাৰ্যসূচীটো সামৰণি মাৰিব এই কাৰ্যসূচীটো চাবলৈ আমাৰ প্ৰথম গেষ্ট হিচাপে আপোনালোকে জানে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ আহিব আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকিব পবিত্ৰ মাৰ্ঘেৰিটা থাকিব এখেতসকলৰ উপৰিও হেড অফ মিছন 61 গৰাকী হেড অফ মিছন আহিব বিভিন্ন ৰাষ্ট্ৰৰ আৰু তেওঁলোকৰ পৰিয়াল প্ৰায় 22 গৰাকী পৰিয়ালৰ সৈতে আহিব বাকি সকল অকলে আহিব যিসকল হেড অফ মিছন আহিব ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোক আজি গধূলি জোৰহাট পাব আৰু আজি জোৰহাটৰ পৰা তেওঁলোকে ৰয়েল ডি কাছা আৰু বৰগছত তেওঁলোক থাকিব আজি ৰাতি অহাকালি ৰাতিপুৱা তেওঁলোকে জীপ সাফাৰী এলিফেন্ট সাফাৰী এখিনি কৰি তাৰ পৰাই তেওঁলোক গুৱাহাটীলৈকে ঘূৰি আহিব এই গুটেই টৰটোৰ উদ্দেশ্যটো হ'ল যাতে অসমৰ ওপৰত থকা ট্ৰেভেল এডভাইজাৰী ৰেষ্ট্ৰিকশন বিলাক আমি উইথড্ৰ কৰিব পাৰো ইট ইজ নট এ ফান ট্ৰিপ ইয়াৰ উছৰ ইয়াত তাৰ গুটেই উদ্দেশ্যটো হ'ল যে অসমৰ শান্তিৰ পৰিবেশটো যাতে সকলোৱে চাব পাৰে ফৰেন টুৰিষ্ট ডমেষ্টিক টুৰিষ্ট তেওঁলোকে দেখা পাব পাৰে আৰু কাজিৰঙা আদি চোৱাৰ ক্ষেত্ৰত যিখিনি ৰেষ্ট্ৰিকশন ইম্পোজ কৰি থোৱা আছে সেইখিনি যাতে উইথড্ৰ হ'ব পাৰে আপোনালোকক ইতিমধ্যে কৈছো যে অষ্ট্ৰেলিয়া ইতিমধ্যে এই ৰেষ্ট্ৰিকশন বিলাক উইথড্ৰ কৰিছে সো দিস ইজ এ হিউজ ইনিশিয়েটিভ গভৰ্নমেন্ট অফ ইন্ডিয়া হেজ টেকেন আৰু যদি খুব ভালে ভালে হৈ যায় মই ভাবো যে অসমত টুৰিজৰ সংখ্যা ইট উইল ইনক্ৰিজ ড্ৰাস্টিকেলি ইয়াৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঝুমুৰ শেষ কৰাৰ পিছত তেওঁ পুনে ৰাতিয়ে তেওঁ এক্সিবিশন চাবৰ কাৰণে আহিব তেখেতে কোৱামতে দিনত এক্সিবিশন চালে ইট উইল বি এটো টু মাচ অফিচিয়েল হৈ যায় ইন্টাৰেক্ট কৰিব নোৱাৰে সেই কাৰণে তেওঁ আধা ঘণ্টা 45 মিনিট সময় তেওঁ 7:30 ঝুমুৰ শেষ কৰি পুনে এডভান্টেজ অসমত আহি পাব যদিও এডভান্টেজ অসম নামত 25-26 কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে এটা 24-25-26 হৈ গল তাৰমানে তেখেতে 24 তাৰিখে ৰাতিয়ে এক্সিবিশনৰ তেওঁ ফিটা কাটিব